হাই ফ্ৰেণ্ডছ, কি খবৰ? মই অভি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান জিকে যিকেইটা অসমৰ পৰীক্ষাসমূহত প্ৰায় আহি থকা দেখা যায়। আহক তেন্তে আমাৰ আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। হিন্দী ভাষালৈ অনুবাদ কৰা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? সেইখন হৈছে চিত্ৰভাগৱত। অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? সেইখন হৈছে চন্দ্ৰকান্ত অভিধান। অসমীয়া ভাষা লিখনিত শ্বৰ্টহেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? তেওঁ হৈছে ফণী শৰ্মা। আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি? সেইখন হৈছে অসমীয়া ল'ৰাৰ মৃত্য। প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচনা কৰিছিল? 1867 চনত মাইলছ ব্ৰনছনে। অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা? আৰ্য গোষ্ঠীৰ ভাষা। পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰূপে পৰিগণিত? কামৰূপী ভাষাৰূপে পৰিগণিত। শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নাটসমূহ লিখোঁতে কি ভাষা ব্যৱহাৰ কৰিছিল? ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল? 1872 চনত চাৰ্লছ জৰ্জ কেম্পবেলে। শ্বেক্সপিয়েৰৰ কোনখন নাট অসমীয়ালৈ অনুবাদ কৰা নাট? সেইখন হৈছে কমেডি অফ এৰৰ্ছ। কোন চনত আইনমতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? 1960 চনত। শংকৰদেৱৰ দ্বাৰা ৰচিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয়? অংকীয়া নাট। প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া পুথিখনৰ নাম কি? সেইখন হৈছে বনফুল। প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতাৰ ৰচক কোন? তেওঁ হৈছে ভট্টদেৱ। কাক বিহগী কবি বুলি কোৱা হয়? তেওঁ হৈছে ৰঘুনাথ চৌধুৰী। ভিডিঅ'টি কেনে লাগিলে জনাব, আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ আহিম নতুন কেইটামান জিকে লৈ। আজিলৈ বিদায়। জয় আই অসম।